আৰু এয়া চাওক আমাৰ জেকি একদম মানে মস্তি মাৰি শুই আছে। এইটো জেকি 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 ই একদম পুৰা মস্তি মাৰি শুই আছে চাওক। কি হ'ল হা? ও তো অলপতে খং উঠি যায় কিয় হা? খং উঠি যায় যে শুই থাক হা। আৰু আজি ইয়াক বান্ধি থৈ দিছোঁ, তাৰমানে কি আমাৰ ঘৰত আজি মিস্ত্ৰী লাগি আছে, সেইকাৰণে ইয়াক বান্ধি থৈছোঁ। কাৰণ ধৰক কাৰোবাক কামুৰি চামুৰি দিব পাৰে। আৰু আমাৰো ইয়াক বান্ধি থবলৈ বহুত বেয়া লাগে, মানে তথাপিতো উপায় নাই আৰু কি কৰিব। টোপনি মৰাই নাই তোৰ? জেকি 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 কি হ'ল? দাঁত দেখা, তোৰ দাঁত দেখা, চাওঁ দাঁত দেখা, চাওঁ তোৰ দাঁত দেখা চাওঁ। চি কটা ইমান লেতেৰা, চাওঁ চি জেকিৰ দাঁত চাওক লেতেৰা। তই দাঁত ব্ৰাছ নকৰ নেকি? আৰু এয়া আমাৰ ঘৰত নতুনকৈ ফুল ফুলিছে, দেখাই আছোঁ ৰ'ব। আৰু এয়া ফুল চাওক, আমাৰ ঘৰত বহুত ধুনীয়া ধুনীয়া ফুল লাগিছে। এয়া চাওক, যিহেতু বৰষুণ নাইয়ে আৰু গতিকে মানে কি আবেলি আবেলি সদায় পানী দিব লগা হয় ফুলখিনি। তো এয়া চাওক ফুল। তো আমাৰ ঘৰত মানে মিস্ত্ৰী লাগি আছে, সেইকাৰণে আমাৰ জেকিক বান্ধি থৈছোঁ। মানে কি খোলা ৰাখিলে ধৰক কামুৰি চামুৰি দিব, লেঠা লাগিব, সেইকাৰণে আমি মানে জেকিক বান্ধি থৈ দিছোঁ। আৰু এনেই খোলাই ৰাখোঁ, আজি মিস্ত্ৰী লাগি আছে কাৰণে তাক বান্ধি থৈ দিছোঁ। আৰু বান্ধি থোৱাৰ কাৰণে তাৰমানে তাৰ একদম মুখখন ফুলাই পেলাই বহি আছে চাওক। আৰু এইফালে পাকঘৰত মায়ে ভাত বনাই আছে। আৰু আমাৰ পিছফালে মানে কি মিস্ত্ৰী লাগি আছে, আমাৰ অলপ ঘৰৰ কাম চলি আছে। তো পিছফালে আমাৰ মানে মস্ত এটা গাঁত খান্দিছে দেখিছেনে? আৰু এই গাঁতটো মানে কি টেংকি এটা বনাম আমি, তো এই টেংকিটোৰ কাৰণে গাঁত খান্দিছে। আৰু এইফালে মায়ে চাউল বাচি আছে। আৰু ব'লক এতিয়া আপোনালোকক দেখাই আছোঁ মোৰ ভতিজাটো। কি কৰি আছে সি? চাওঁ তাক এটা ভিডিঅ' বনাওঁ। নেমু ঐ গোল নেমু হামি আহিছে। আৰু ইয়াৰ নাম হৈছে লিমন। আমি ঘৰত মানে লিমন বুলি মাতো, এনে আচল নাম হৈছে আৰ্যন। এইটো চাওক লিমন, ইয়াৰ নাম লিমন হয়। এই মোৰ ভতিজা, মানে জানুৱাৰী 1 তাৰিখে জন্ম হৈছে। আৰু ইয়াৰ আচল নামটো হৈছে আৰ্যন। তো নামটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। ইয়াৰ নাম হৈছে আৰ্যন আৰু আমাৰ ঘৰত মতা নাম লিমন। তো চাওক ই গা ধুলে তাৰমানে, আৰু গা ধুতে বহুত কান্দিছে আজি। তো গা ধুই পেলাই এতিয়া ধুনীয়াকে খেলি আছে চব। ভিডিঅ' বনাইছো একো নহয়, গৰম লাগিব। এইটো চা দে, হাঁহি দে, বা হাঁহি দিছে।
হাঁহিছে ৰে হাঁহিছে হাঁহিছা তই লেংটি পিন্ধি আছ লেংটি হা লেংটি পিন্ধি আছ ফূৰ্তি দে মই ভিডিঅ' বনাই দিছো তই ভিডিঅ' বনাই দিছো হা গোল নেমু লিমন হা লিমন লেমন লেমন ন হয়নে লেমন হয়নে নেমু হয়নে তই হা হাঁহি দে বা কেমেৰা তোলে চাই কি হাঁহি দে তাৰ এইটো খেলা বস্তু এইটো বেয়া হৈ গ'ল মানে এইটো চাবি দিব লাগে তো এইটো চাবিটো ঘূৰাই দিলে এনেকে ঘূৰি থাকে আৰু সি চাই থাকে আৰু লিমন না হাঁহিছ হা এইটো বেয়া হৈ গ'ল তাৰ খেলা বস্তুটো নতুন এটা আনি দিব লাগিব তাক চাই দে চাই দে কেমেৰাত চাই দে মানে এইপিনে চাই দে কেমেৰাটো চাই দে এইটো বেয়া হৈ গ'ল ন তোৰ এইটো তোৰ বেয়া হৈ গ'ল না নতুন এটা আনি দিব লাগিব ন হা নতুন এটা আনি দিব লাগিব লাগিব নাই খেল দেখ হা ৰ'ব ফ্ৰিজত কিবা খোৱা বস্তু আছে নেকি চাওঁ নাই পানীকে খাওঁ আৰু তো বহুত গৰম পৰিছে আৰু এতিয়া তো অলপমান পানী খাই লওঁ ৰ'ব আৰু কাপোৰ ধুব লাগিছিলে বহুত লেতেৰা হৈছে তো আজি ছানডে ধুম বুলি ভাবিছিলোঁ কিন্তু খোৱা পৰা উঠাই দেৰি হৈ গ'ল কাপোৰ পুৰা লেতেৰা হৈ আছে মানে পেণ্ট কেইটা ধুব লাগিছিল বাট আজি উঠাই দেৰি হৈ গ'ল খোৱাৰ পৰা তো আজি ধোৱা নহ'লে মানে পুৰা পেণ্ট চেণ্ট চব মানে লেতেৰা হৈ আছে তো ধুব লাগিব অহা সপ্তাহলৈ আৰু এডাল মোৰ ইয়েৰফোন হয় বহুত দিন ব্যৱহাৰেই কৰা নাই ইয়াক তো এইটো হেলমেট মানে মই তেনেকৈ ইউজ নকৰোঁ ক'ৰবাত দূৰলৈ গ'লেহে এইটো ইউজ কৰা হয় নে নৰ্মেলি ধৰক মোৰ বেলেগ এটা হেলমেট আছেই আপোনাৰ এইটো হেলমেট তো নৰ্মেলি মোৰ এইটো হেলমেট আছেই তো এইটো হেলমেট দিয়ে কাম চলাই থাকোঁ আৰু এইটো হেলমেট মানে ক'ৰবাত ধৰক দূৰত গ'লেহে মই ব্যৱহাৰ কৰোঁ এইটো মানে আপোনাৰ একশ্যন কেমেৰা লগাবৰ কাৰণে দেখিছে তো এইটো এতিয়া ভিতৰত ভৰাই থ'ব লাগিব নহ'লে বাহিৰত থ'লে লেতেৰা হৈ যাব এই ইয়াতে ভৰাই থওঁ তাৰমানে এইটোৰ ভিতৰতে মোৰ এই হেলমেটটো ভৰাই থৈ দিওঁ বাইকখন বহুত লেতেৰা হৈছে মানে পুৰা ধূলি হৈ গৈছে বাইকখন তো ধুব লাগিব আৰু বাইকখনো মানে বহুত লেতেৰা হৈছে তো আজি ধুম আৰু আবেলি আজি ছানডে তো ঘৰতে আছোঁ তো আজি ধুব লাগিব মানে বৰষুণ চৰষুণ নাই আৰু পুৰা ধূলি হৈ গৈছে গোটেই ৰাস্তা ঘাট তো বাইকৰ অৱস্থা চাওক মানে বহুত লেতেৰা হৈছে এইবিলাক মানে পুৰা এইবিলাক মানে একদম ধূলি হৈ গৈছে তো আজি আবেলি ধুব লাগিব আৰু চুলিখিনিও লম্বা হৈছে তো আজি কাটিব লাগিব তো আজি আবেলি ওলাই যাম আৰু এতিয়াতো ওলাই নাযাওঁ এতিয়া ধৰক দুপৰীয়া হৈ গ'ল এতিয়া প্ৰায় মানে 1টামান বাজিয়ে গ'ল আৰু তো আবেলি ওলাই যাম 4:30মান বজাত তো চুলিখিনিও কাটিম আৰু অলপমান বজাৰতো কাম আছে অলপমান আৰু এতিয়াৰ পৰা মানে কি ফেমিলি ব্লগো বনাম এতিয়া ঘৰৰ মানুহৰ লগতো ব্লগ বনাম বুলি ভাবিছোঁ আৰু তো আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো মানে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ সিমানতে শেষ কৰোঁ আৰু তো আজিলৈ বাই বাই